এইটো খুব সুন্দৰ এটা সেট দামটো ইয়াৰ কিমান মান কৰে বাৰু টোটেল এইটো আপোনাৰ অফাৰত আছে কাৰণে এতিয়া 58 লাষ্ট এনে আপোনাৰ এনে 65 শ্বৰুমৰ পৰা লৈ গ'লে ইয়াৰ মানে মেলি খোৱাৰ পিছত আপোনাৰ 65 আহিব 65 ন ইয়াৰ মাজত এখন হেৰি গ্লাছৰ টেবুল থাকিব গ্লাছৰ টেবুল আৰু এইখন হাইড্ৰলিক নেকি বাৰু নহয় নহয় এখন হাইড্ৰলিক নহয় এখন আপোনাৰ এইটো চাইড দুটা বক্স পাব ড্ৰয়াৰ আৰু সেইটো চাইড ফুল ফল্ডিং আছে এইখন বিচনা কিমান দাম এখন আপোনাৰ এনেই 75 হয় ইয়াত আমি লাষ্ট এইটো আপোনাৰ 62 দি দিম 62 দি দিব ন লগত এখনো থাকিব এখন এক ছেকেণ্ড এখন অৰ্ডাৰ তাৰমানে আপোনাৰ এই মেটখন মানে এক্সট্ৰা হ'ব ন এক্সট্ৰা হ'ব বাকী বিচনাখন হ'ব আৰু টুলখনো এক্সট্ৰা হ'ব ন আপোনাৰ যোনটো যেনেকুৱা লাগে চব আপোনালোকৰ শ্ব'ৰুমটো ক'ত বুলি ক'লে আমাৰ শ্ব'ৰুম SC ৰোড মেগনলিয়াৰ তলত মেগনলিয়াৰ তলত AC ৰোড মানে থানাৰ বেক চাইড পৰিব থানা বেক চাইড এতিয়া কিমান দাম একেই দাম এইটো আপোনাৰ 68 আছে দিয়াৰ দাম কিমান এইটো 57ত দিম 57ত এই টুল দুখন আছে এইটো এক্সট্ৰা হ'ব ন টুল দুখন এক্সট্ৰা মানে কি তাৰমানে অকল ছেটটো আৰু মাজৰ কাউণ্টাৰ চেণ্টাৰ টেবুলখন আৰু এই ষ্টুলবিলাক মানে কি এইবিলাক কাষ্টমাৰ ৰিকুৱাৰমেণ্ট থাকে এই ডাইনিংখন কিমান দাম এখন আপোনাৰ 78 ন টোটেল পৰে ন এইখনৰ কোনো হেৰি নাই এতিয়া এখন আপুনি যদি কাষ্টমাইজ কৰিবলৈ এইখন কাৰণ ফুল মাৰ্বল হয় আমাৰ লেমিনেটেড মাৰ্বল আছে তো এখন যদি আপুনি যে চেঞ্জ কৰোঁ বুলি যদি ভাবে যে এইখন নালাগে তেন্তে আপোনাৰ 15,000 কমি যাব এইখন ইনক্লুডিং আপোনাৰ কিমান ক'লে মানে উইথ মাৰ্বল যদি লাগে তেন্তে 78 হয় আপোনাৰ ইয়াত ডিছকাউণ্টেড প্ৰাইচ হ'ব 73,000 আপোনাৰ ডিছকাউণ্ট প্ৰাইচ আৰু আজি বুকিং কৰিলে ধৰক আৰু কমি যাব এইটো একজেক্ট ৰেটটো চাব লাগিব আৰু এইখনতো মোটামুটি এইখনো ভাল লাগিছে এইখনৰ কিমানৰ দাম হ'ব এইখন আপুনি বিকাশ এখনৰ ৰেটটো কি আছিলে 58 ওপৰত এখন গ্লাছ হ'ব ন বনচুমৰ ন এইখন আপোনাৰ 47,000 এইখন মানে গ্লাছ লৈ পেলাই ন ইয়াত মানে 6 ছিটাৰ সুন্দৰ লাগিছে আপোনালোকৰ এই এইটো নাম কি দোকানখনৰ নাম কি K7 ফাৰ্নিচাৰ আপোনাৰ ঠিক তেজপুৰ সদৰ থানাৰ পাছফালে সদৰ থানাৰ বেক চাইডে ন এইখন কিমানমান দাম পৰিব 58 তাৰমানে আপোনাৰ মই দেখিলোঁ 60 বিল'ই আৰু খুব সুন্দৰকৈ ৰুমটো সজাব পৰাকৈ 25,000 পৰা ষ্টাৰ্টিং আছে এইখনৰ কিমানমান দাম পৰে এইখন আপোনাৰ 38,000 এতিয়া ডিছকাউণ্ট প্ৰাইচ আপোনাৰ 34ত দিয়ে প্ৰিয় সতীৰ্থ এইটো তেজপুৰ থানা সদৰ থানাৰ পাছফালে এওঁলোকৰ মানে মাৰ্কেটখন এই আপোনালোকৰ সদৰ থানা তেজপুৰ সদৰ থানা বেক চাইডে K7 ফাৰ্নিচাৰ বিলো মেগনলিয়া বাৰ ৰেষ্টুৰেণ্ট আপোনালোকৰ ফাৰ্নিচাৰখিনি খুবেই ভাল লাগিল হয় স্যাৰ এই ফাৰ্নিচাৰখিনি আপোনালোকে নিজে আমাৰ সব নিজৰ প্ৰডাকশ্যন পাব আপুনি যেনেকৈ মই সোফাই দেখা দি আছোঁ আপোনাক এই 100% সুৱেট লেডাৰ হয় এইবিলাক কমপ্লিট ৱাশেবল হয় প্লাছ আপোনাৰ যোনটো আছে 32 ডেনচিটি 4 ইঞ্চি ফৰ্ম থাকে ইয়াত হয় আৰু আপোনাৰ যোনবিলাক ফ্ৰেম আছে পাইন কাঠত আছে এতিয়া বৰ্তমান আৰু এজ পাৰ কাষ্টমাৰ চইচ আৰু ডিমাণ্ড আমি সেইমতেও দি দিওঁ যদি আপোনাক চেগুনত লাগে বা বনচুমত লাগে সেইমতে আমি বনাই ৰেটটো তেতিয়া 19-20 হৈ যায় তেতিয়া হয় আপোনালোকৰ দোকানখনৰ নামটো কি ক'লে K7 ফাৰ্নিচাৰ সেইখন ঠিক আপোনাৰ সদৰৰ পাছফালে থানা বেক চাইডে গতিকে SC ৰোড আপোনালোকৰ ফাৰ্নিচাৰখিনি সঁচাই খুব ভাল লাগিল থেংক ইউ এইখনৰ মূল্য কিমান বুলি ক'লে এইখন আপোনাৰ 38ত আছে চেগুনৰ হয় বৰ্তমান চেগুনৰ 38 আপুনি অৰ্ডাৰ দি নিজৰ হিচাপমতে বনাই ল'ব পাৰে হয় আৰু আপুনি আমাৰ তাত ইণ্টেৰিয়ৰ কমপ্লিট সলিউশ্যন পাই যাব মডুলাৰ কিচেন হওক বা ফল চিলিং হওক মডুলাৰ কিচেন আৰু ফল চিলিং সব কাম আমি কৰা আপোনালোকে কৰাই ন হয় স্যাৰ প্লাছ আপোনাৰ যি ফাৰ্নিচাৰ আপুনি ক'তো বিচাৰি পোৱা নাই আপুনি এটা ডাইমেনশ্যন দিলে আমাক আপুনি ডিজাইন দিলে এজ পাৰ মানে কাষ্টমাৰ চইচ আমি সেইটোও বনাই দিওঁ মানে সেইটো আপুনি যেনেকুৱা বিচাৰে তেনেকুৱা চাইজৰ মতে হৈ যাব থেংক ইউ এয়া তেজপুৰ বৰ্তমান চলি থকা উদ্যম 2027ত এই শ্ব'লখন আহিছে গতিকে ফাৰ্নিচাৰসমূহ সঁচাই খুব ভাল লাগিল ফাৰ্নিচাৰসমূহ মই মোৰ এই সতীৰ্থ ব্লকত জৰিয়তে আপোনালোকলৈ আগবঢ়ালোঁ যদি আপোনালোকৰ খুব ভাল লাগে তেতিয়াহ'লে আপোনালোকে
তেজপুৰ সদৰ থানাৰ পাছফালে তেওঁলোকৰ দোকান। গতিকে আহক, আহি আপোনালোকৰ মনৰ পচন্দৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব পাৰিব। ধন্যবাদ।